বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আকৌ এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। মাত্ৰ 20 টকাত আমাৰ এইখন অসমতে এখন উন্নতমানৰ চিকিৎসালয়ত কেটেৰেক্ট অৰ্থাৎ চকুত ছানি পৰা ৰোগৰ দৰে অপাৰেশ্যন হয় বুলি আপোনালোকে বাৰু জানেনে? এই কেটেৰেক্টৰ অপাৰেশ্যন যদি বাহিৰত কৰিবলৈ যায় তেন্তে 10,000-ৰ পৰা 20,000 টকা পৰ্যন্ত খৰচ হয়। গতিকে আপোনালোকে এই অপাৰেশ্যনটোনো আমাৰ ক'ত হয়, কোনখন হস্পিটেলত হয়, সকলো আপোনালোকক সবিশেষ জনাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ সকলোৰে হাতততো ইমান পইচা নাথাকিবও পাৰে, সেইবাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ তেওঁলোকৰতো পৃথিৱীখন দেখাৰ হেঁপাহ থাকে ন, সেইবাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইজনমান ভাল মনৰ মানুহ গোট খাই মাত্ৰ 20 টকাতে কেটেৰেক্টৰ অৰ্থাৎ চকুত ছানি পৰা ৰোগৰ অপাৰেশ্যনৰ সুবিধা উলিয়াইছে। কেটেৰেক্ট মানে কি জানেনে? কেটেৰেক্ট হৈছে মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ চকুত যিখন লেন্স থাকে সেইখন অস্বচ্ছ হৈ পৰে আৰু তেতিয়া পোহৰ ভিতৰলৈ ভালকৈ নাযায়, ফলত মানুহজনে ধোঁৱা ধোঁৱা দেখিবলৈ আৰম্ভ কৰে। আৰু লাহে লাহে যেতিয়া বেছিকৈ অস্বচ্ছ হৈ পৰে তেতিয়া মানুহজনে সম্পূৰ্ণৰূপে ধোঁৱা ধোঁৱা দেখিবলৈ লয়। তেতিয়া সেই লেন্সখন বদলাব লগা হয় আৰু সেই লেন্সখন বদলোৱা অপাৰেশ্যনটোকে কেটেৰেক্ট বুলি কোৱা হয়, কেটেৰেক্ট অপাৰেশ্যন বুলি কোৱা হয়। আপুনি যদি ঘৰত ককা আইতা আছে বা ওচৰ চুবুৰীয়া বয়োজ্যেষ্ঠজনক চকুহাললৈ মন কৰে তেন্তে দেখিব যে তেওঁৰ চকুৰ ভিতৰত এটা বগা মুকুতাৰ মণিৰ নিচিনা দেখা পাব। আৰু এই কেটেৰেক্ট বা চকুত ছানি পৰা ৰোগৰ অপাৰেশ্যন বাহিৰত কৰিবলৈ গ'লে 10,000-ৰ পৰা 20,000 টকা খৰচ হয়। আৰু যোৰহাট লায়ন্স আই হস্পিটেলত লৈ আহে যদি তেন্তে মাত্ৰ 20 টকাতে অপাৰেশ্যন কৰিব পাৰে। 20 টকা দি মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। অপাৰেশ্যনটো ফ্ৰীয়ে, লগতে থকা খোৱাও ফ্ৰী। মই আপোনালোকক ফোন নম্বৰটো দি দিছোঁ, কণ্টেক্ট কৰি ল'ব পাৰে। এইখন হস্পিটেল সোমবাৰৰ পৰা শনিবাৰলৈকে খোলা থাকে। ৰাতিপুৱা 8:30-ৰ পৰা আবেলি 4:30লৈকে OPD খোলা থাকে। এই OPDত চকুৰ যিকোনো ৰোগ দেখাব পাৰে। যোৰহাট টাউনৰ পৰা নআলি নামৰ ঠাই এখন আছে। তাৰ ওচৰতে অন্ধ বিদ্যালয় এখন আছে আৰু কলা বোবা মানুহৰ বিদ্যালয় এখন আছে আৰু ওচৰতে যোৰহাট ল' কলেজ আৰু যোৰহাট কলেজখন আছে। তাত গৈ ওচৰতে কাৰোবাক সুধিলে লায়ন্স আই হস্পিটেলখন দেখাই দিব। তাত যিকেইজন ডক্তৰ আছে তেওঁলোকে হাজাৰ হাজাৰ অপাৰেশ্যন কৰিছে। তেওঁলোকৰ নাম মই স্ক্ৰীণত দি দিছোঁ। মাত্ৰ আপোনালোকে বাছৰ ভাড়াটো লগত লৈ গ'লেই হ'ল। আপোনালোকৰ থকা খোৱা সকলো ফ্ৰী। আপোনালোকৰ চকুৰ কেটেৰেক্ট অপাৰেশ্যনটো ভালদৰে কৰাই ল'ব পাৰিব। এই কথাখিনি আপোনালোকে ওচৰৰ সকলো মানুহৰ লগতে অনুগ্ৰহ কৰি প্ৰচাৰ কৰি দিব। ধন্যবাদ।